নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আকৌ এটা নতুন ৰেচিপি লৈ আহিছোঁ। পালেং পাত দি লুচিৰ ৰেচিপি। আহকচোন চাওঁ কেনেদৰে বনালোঁ। কেৰাহী এটাত পানী বইল হ'বলৈ দিছোঁ। এতিয়া ইয়াতে মই পালেং শাকখিনি দি দিম। 1 বা 2 মিনিটৰ কাৰণে অলপ সিজিবলৈ দিম। আপোনালোকে ঢাকন মাৰি দিব পাৰে, কিন্তু মই ঢাকন মাৰি দিয়া নাছিলোঁ, এনেকেই বইল হ'বলৈ দিছিলোঁ। এয়া আমাৰ 2 মিনিট হৈ গৈছে, সিজি গৈছে। এতিয়া এটা বাটিত মই অলপ ঠাণ্ডা পানী লৈছোঁ, তাতে পালেং পাতখিনি দি জুবুৰিয়াই দিম, তেতিয়া ইয়াৰ গৰম ভাৱটো গুচি যায়। তাৰপিছত লাগিব অলপ ধনিয়া লৈছোঁ, অলপমান নহৰু, এটা কেঁচা জলকীয়া, এটা সৰু চাইজৰ পিঁয়াজ। এই গোটেইখিনি মই পিচি ল'ম একেলগে। পালেং পাতখিনি ঠাণ্ডা হৈ গৈছে। ইয়াতে মই নহৰু, পিঁয়াজ, জলকীয়া, ধনিয়া গোটেইখিনি মিলাই পিচি ল'ম। একদম মিহিকৈ পিচি ল'ব লাগিব। এতিয়া পিছা হৈ গৈছে, সেইখিনি মই চৰিয়া এটাত ওলোৱাই ল'ম গোটেইখিনি। এতিয়া ইয়াতে অলপ নিমখ দিছোঁ, অলপমান ক'লা জিৰা দিম। আপোনালোকে আজোৱানো দিব পাৰে, কিন্তু মোৰ তাত নাছিলে কাৰণে মই ক'লা জিৰা দিছোঁ। এটা অপশ্যনেল হয়, নিদিলেও কথা নাই। এতিয়া মই অলপ অলপকৈ আটা দি মুঠি যাম। ইয়াতে মই পানী ব্যৱহাৰ কৰা নাই, এনেকেই মুঠি আছোঁ। পানী লাগিলে দিম মই, কাৰণ মই 4জনৰ কাৰণে বনাইছোঁ। এয়া ভালকৈ অলপ মুঠি ল'ব। ভালকৈ মুঠিলে লুচিবোৰ অলপ ভাল হয়, ফুলে। মুঠা হৈ গৈছে মোৰ। এতিয়া ইয়াতে অলপ ৰিফাইন দি মই সানি ল'ম, সানি থৈ দিম 2-3 মিনিটমানৰ কাৰণে। ঢাকি থৈ দিম মই 2-3 মিনিটৰ কাৰণে। 2-3 মিনিট হৈ গৈছে। এনেকৈ থৈ দিলে অলপ আটাটো কোমল হয়, ভাল হয়। দেখিছেনে কেনেকুৱা হৈছে? এতিয়া মই সৰু সৰুকৈ লাডু বনাই ল'ম লুচি আকাৰৰ। এনেকৈ কৰি ল'ম অলপ গোল গোলকৈ, সৰু সৰুকৈ। গোটেইবোৰ বনাই ল'ম এনেকৈ মই। এতিয়া মই বেলিম, অলপ ময়দা লগাই লৈছোঁ, আপোনালোকে আটাও লগাই ল'ব পাৰে। দেখিছেনে গোল গোলকৈ বেলি লৈছোঁ। এনেকৈ গোটেইবোৰ মই বেলি ল'ম। কেৰাহী এটাত অলপ তেল দি লৈছোঁ, ৰিফাইন অইল। এতিয়া মই ইয়াতে লুচিবোৰ বনাই যাম। মোৰ ধৰণে বনালে আপোনালোকৰ লুচি ফুলিবই, কথাই নাই। তো এনেকৈ বনাই চাবচোন, খাই বহুত ধুনীয়া হয় খাবলৈ। এনেকৈ গোটেইবোৰ বনাই ল'ম মই। দেখিছেনে কিমান ধুনীয়া হৈছে, কিমান ধুনীয়াকৈ ফুলিছে। ইয়াত দেখিছেনে হৈ গৈছে মোৰ লুচিবোৰ বনোৱা। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰি দিব,
মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া মোৰ নতুন আহিবলগীয়া ভিডিঅ'বোৰ পাই থাকিব। আজিলৈ আহোঁ।